আগ্ৰামৰ কথাটো এইটো আগৰ পৰাই আপোনালোকে জানে শুনি আহিছে হা 5 বছৰত কেইবাবাৰ চৰকাৰ গঠনে কৰি থাকে কিন্তু চাগে চৰকাৰটো দেখা নাপায় ৰাইজে ঠিক এইটো আৰু কি এতিয়াতো স্বাভাৱিক এইটো ক'বই যিহেতু কি ক'ব এইটো এতিয়াতো মানুহক এটা কিবা এটা কথা কৈ অলপ ৰাখিব লাগিব গাঁৱে ভূঞে থকা মানুহে সকলোৱেতো গম নাপায় কোনোবা নেতাৰ কথা ক'লে এইটোৱে সঁচা নেকি এইটো ভাবি লয় এইটো চাগে এইটো ভাবিছে ইয়াৰ কাৰণে কৈছে আমাৰ চৰকাৰ আহিব গতিকে চৰকাৰ অহাটোতো আগত 5 বছৰত কেইবাবাৰ আহি গ'ল গতিকে চৰকাৰ গঠন কৰাটো আমি দেখা নাপালোঁ গতিকে এইবাৰো ঠিক একেই অৱস্থা হ'ব লাগিছে আৰু আমাৰ যোগদান হ'ল আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ আমাৰ শান্তি স্থাপন কৰাৰ দল বুলি সকলোৱে মুখে মুখে চবে কৈছে গতিকে এই দলত সকলোৱে ভাবিছে যে এই শান্তিটো যাতে অটুট থাকে আৰু সমন্বয় যিটো এটা বাতাবৰণ এটা বহুতখিনি ভাল এটা পৰিৱেশ এই পৰিৱেশটো সকলোৱে বিচাৰিছে সকলোৱে গাঁৱে ভূঞে সকলো ৰাইজে এটাই কথা যে নহয় যেনেকুৱা আমি শান্তি পাইছোঁ বৰ্তমান এই শান্তিটো যাতে থাকি থাকে চিৰদিনৰ কাৰণে ভৱিষ্যতৰ কাৰণে এই শান্তি গঢ়টা দলক আমি সকলোৱে আৰু এবাৰ চৰকাৰত বহাব লাগে বুলি ৰাইজে সকলো ৰাইজে মত পোষণ কৰিছে কিমান মানুহ যোগদান কৰিছে এতিয়া আজি ইয়াতে আমাৰ 300 জইন কৰিছে আৰু আছে বহুতো যেহেতু সময়টো অলপ দেৰি হ'ল আমাৰো আহাত তাত আৰু আছে আৰু নেক্সট যোগদান কৰিব ইয়াতে জাগাতে যোগদান কৰিব ওচৰত গতিকে তাত এখেতসকলে জইন হ'ব আৰু কি দলটোতো ঠিক তেনেকুৱা নহয় এতিয়া এখেতসকলে BPF আছিল আৰু কি BPF আৰু বিজেপিৰো কিছু আছে আৰু BPFৰে বেছি আছিলে আৰু কি গঠনগুৰিত এইবাৰ মূল যুঁজখন আপোনাৰ কাৰ লগত হ'ব বুলি মূল যুঁজখন ঠিক তেনেকুৱা আমি এতিয়া আইডেণ্টিফাইড কৰা নাই কিন্তু সকলো ৰাইজেতো সকলো চুবুৰীতে আমি গৈছোঁ বহুত ৰাইজ আমাৰ তাত যোগাযোগ হৈছে গতিকে সকলো ৰাইজে কৈ আছে যে আমি UPPL দলক ভোট দিম গতিকে দিয়া মানুহবিলাক ৰাইজে বেছি গতিকে নিদিয়া মানুহটো আমি এতিয়া কিমানজন থাকি গ'ল এইটো আমি এতিয়া গম নাপাওঁ গতিকে কাৰ লগত হ'ব এইটো আমি এতিয়া ক'ব নোৱাৰোঁ কাৰণ আমাৰ UPPL দলে জিতিব এইটো আমি জানো আৰু কি হাগ্ৰামা মহিলাই দাবী কৰি আহিছে যে চৰকাৰ BPFহে কৰিব UPPL BTC চৰকাৰ গঠন কৰিব নোৱাৰে হাগ্ৰামৰ কথাটো এইটো আগৰ পৰাই আপোনালোকে জানে শুনি আহিছে হা 5 বছৰত কেইবাবাৰ চৰকাৰ গঠনে কৰি থাকে কিন্তু চাগে চৰকাৰটো দেখা নাপায় ৰাইজে ঠিক এইটো আৰু কি এতিয়াতো স্বাভাৱিক এইটো ক'বই যিহেতু কি ক'ব এইটো এতিয়াতো মানুহক এটা কিবা এটা কথা কৈ অলপ ৰাখিব লাগিব গাঁৱে ভূঞে থকা মানুহে সকলোৱেতো গম নাপায় কোনোবা নেতাৰ কথা ক'লে এইটোৱে সঁচা নেকি এইটো ভাবি লয় এইটো চাগে এইটো ভাবিছে ইয়াৰ কাৰণে কৈছে আমাৰ চৰকাৰ আহিব গতিকে চৰকাৰ অহাটোতো আগত 5 বছৰত কেইবাবাৰ আহি গ'ল গতিকে চৰকাৰ গঠন কৰাটো আমি দেখা নাপালোঁ গতিকে এইবাৰো ঠিক একেই অৱস্থা হ'ব লাগিছে আৰু হ'ব